মিশন আৰু ভিজন তেখেতৰ প্ৰতি আকৃষ্ট হৈ UPPL দলৰ প্ৰতি আকৃষ্ট হৈ ধনশ্ৰী সমষ্টিৰ শিৱপুৰ প্ৰাইমাৰী অন্তৰ্গত আজি প্ৰায় 2 সহস্ৰাধিক BPF কংগ্ৰেছ ৰাজনৈতিক দলৰ পৰা UPPL দলত যোগদান কৰিলে আৰু এই যোগদান কাৰ্যসূচীয়ে আমাৰ মনোবল যথেষ্ট বৃদ্ধি হৈছে আৰু ডাঠিকেই ক'ব পাৰোঁ ধনশ্ৰী সমষ্টি এইবাৰ 2025 চনৰ যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচন এই ধনশ্ৰী সমষ্টি কোনো পদ্ধেই বিৰোধী দলে ইয়াত জয়লাভ কৰিব নোৱাৰে আৰু বিৰোধীৰ কবলৰ পৰা UPPL দলে এইবাৰ এই সমষ্টি দখল কৰিবলৈ সক্ষম হ'ব এটো 100% আমি আশাবাদী আৰু এই ধনশ্ৰী সমষ্টিৰ প্ৰত্যেকটো সুখে গুণে যি পৰিৱেশ দেখিছোঁ UPPL দলৰ প্ৰতি যিটো আকৃষ্ট দেখিছোঁ মানুহৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰতি যিটো মানুহৰ আস্থা আৰু বিশ্বাস দেখিছোঁ নিশ্চয়কৈ ধনশ্ৰী সমষ্টি BTCৰ 40টা সমষ্টিৰ ভিতৰত যেহেতু অন্যতম এটা সমষ্টি এই সমষ্টিৰ পৰা UPPL দলে বিজয় সাব্যস্ত কৰাটো 100% নিশ্চিত আজি কেইমানজন ব্যক্তিয়ে যোগদান কৰিলে প্ৰায় 2 শতাধিক কৰ্মী আজি যোগদান কৰিলে UPPL দলত আজি যিকেইজন ব্যক্তিয়ে যোগদান কৰিলে তেখেতসকলক যিখিনি কৰ্মী 2 শতাধিক কৰ্মীয়ে বুলি নহয় যিখিনি কৰ্মী প্ৰমোদ বড়ো ডাঙৰীয়া বিশ্বাস আৰু আস্থা সহকাৰে আজি UPPL দলত যোগদান কৰিছে যেহেতু এই সমষ্টিৰ ইনচাৰ্জ তথা কোঅৰ্ডিনেটৰ হিচাপে মোক দায়িত্ব দিছে আজিৰ পৰাই এখেতসকলৰ সম্পূৰ্ণভাৱে দায়িত্ব মই বহন কৰিছোঁ আৰু অনাগত দিনলৈকে এই সমষ্টিৰ জাতিৰ কোনো কথা নাই প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকটো কমিউনিটিৰ প্ৰতি মই দায়বদ্ধতাৰে মই মোৰ দায়িত্ব পালন কৰি যাম আৰু যিখিনি ব্যক্তি এই দলক যোগদান কৰিব যি মুহূৰ্তত যোগদান কৰিব সেই মুহূৰ্তৰ পৰাই UPPL দলৰ এজন সক্ৰিয় সদস্য সক্ৰিয় কৰ্মী হিচাপে কাম কৰিব তাৰ দায়িত্ব প্ৰাইমাৰী লেভেলত হওক ব্লক কমিটিত হওক বুথ কমিটিত হওক ব্যক্তি বিশেষে তেখেতসকলৰ পৰ্যায়ক্ৰমে দায়িত্বভাৰ দিয়া হ'ব তাৰমানে আমাৰ সংখ্যালঘু মানুহখিনি আগতে BPF ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ প্ৰলোভনৰ মাধ্যম দি ৰাজনীতি কৰিছে সংখ্যালঘু মানুহৰ আজিলৈকে কোনো ধৰণৰ উন্নতি কৰা নাই প্ৰমোদ বড়োৰ কথা UPPLৰ কথা বিভ্ৰান্তিকৰ কথা কৈ আমাৰ মানুহক বিভ্ৰান্তি কৰিছিল আজি সংখ্যালঘু মানুহখিনিয়ে ধনশ্ৰীবাসী ৰাইজে আজি বুজি পাইছে যে প্ৰমোদ বড়োৰ UPPL দলৰ গত্যান্তৰ অন্য কোনো আমাৰ ৰাস্তা নাই আমি সকলো সংখ্যালঘু মানুহখিনি এটা পণ বান্ধি থিয় হৈছোঁ যে ধনশ্ৰী সমষ্টিত অহা বছৰ যেটো 25 নিৰ্বাচন হ'ব UPPL দলে যাক প্ৰাৰ্থিত্ব দিব আমি তাক বিপুল ভোটত জয়যুক্ত কৰিম আমাৰ ধনশ্ৰীবাসী ৰাইজে ইয়া পণ বান্ধি লৈছে আৰু আমাৰ ইয়াত সবল নেতৃত্ব আগবঢ়াইছে আমাৰ কোঅৰ্ডিনেটৰ সাহেব খান ডাঙৰীয়া আমাৰ ব্লক সভাপতি ৰতন্দ্ৰ ডাঙৰীয়া আমাৰ CCLCCৰ চেয়াৰমেন ৰজুগৰা ডাঙৰীয়াই তেখেতৰ বলিষ্ঠ নেতৃত্বত আমাৰ ধনশ্ৰী সমষ্টিত যি এটা মানে দলীয় কাম কাজ আৰম্ভ হৈছে এই কাম কাজত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু আমি যিখিনি আমাৰ মানে মেম্বাৰশ্বিপ ড্ৰাইভৰ কাম দিছিল প্ৰত্যেকজন কৰ্মকৰ্তাই মনোযোগেৰে কাম কৰি আছে আমি আমাৰ ধনশ্ৰী সমষ্টিত 25 নহয় আমি 30-40 হাজাৰলৈকে আমি এটা মিছন লৈছোঁ আমি 30-40 হাজাৰ মেম্বাৰশ্বিপ আমি বনোৱাই BTCৰ ভিতৰত 1 নম্বৰ পজিশনত আমি আনাৰ কাৰণে সকলো দলীয় কৰ্মকৰ্তাই চেষ্টা কৰি আছোঁ আৰু নিশ্চয় সফল হ'ম মেম্বাৰশ্বিপ ড্ৰাইভ আমি আমাৰ BTCৰ ভিতৰত কিমান ভোটাৰ আছে প্ৰমোদ বড়ো বা UPPL দলক কিমান ৰাইজে কিমান ভোটাৰে সাপোৰ্ট কৰে এই মেম্বাৰশ্বিপ জৰিয়তে আমি এই বস্তুটো প্ৰকাশ কৰি আছোঁ ইমান দিন BPF দলত কৰি আছিলোঁ আজি মই UPPL দলৰ যিবিলাক নীতি আৰু আদৰ্শ আৰু সিহঁতৰ ডেভেলপমেণ্টৰ ফালে আমি চাই আকৃষ্ট হৈছোঁ আৰু ভৱিষ্যত UPPL দলত আজি যোগদান কৰিলোঁ ভৱিষ্যত দিনত আমি UPPL দলক আমি আগন্তুক দিনত যথেষ্ট ভোট দি আমি ইয়াত জয়যুক্ত কৰি ল'ম বুলি মোৰ পূৰ্ণ বিশ্বাস আৰু ল'ম এইখিনি মোৰ কথা
আৰু এইটো ইয়াতে নহয় আৰু আমাৰ মাইনৰিটি যিমানখিনি আছে আমাৰ চেনেল সকলো ঠাইত আমি যোগাযোগ কৰি আমি UPPL দলক প্ৰমোদ বড়ো ছাৰৰ হাত মজবুত কৰিম বুলি মই আশা ৰাখিছোঁ। UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 প্রমোদ বড়ো জিন্দাবাদ 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 প্রমোদ বড়ো জিন্দাবাদ 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 গোবিন্দ বসুমতারি জিন্দাবাদ 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 রুজুগুর মুস্তার জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ